গাইছ আমাৰ সেইজনে গান বজাই আছে চালা খেচৰাটো দলং আছিলেতো এইফালে মানে পানী আৰ পাৰ হোৱা মানে পুলুং না কাভাৰ বুলি কয় নাজানো দেই গাইছ আইতিয়াও কৰি চাম বুলি ভাবিছো এতিয়া কি হয় মানে কাইলৈ এটা ঠাইত যাম বুলি ভাবিছো আৰু না আমি মানে চাৰিজনে আৰু না যিহেতু আই টি আই এপ্লাই কৰিছো ন এতিয়া বৰ্তমান আই টি আই এপ্লাই চলি আছে আপোনালোকে কৰিছে না নাই প্লিজ কমেণ্টত জনাই দিলে হ'ল যদি কৰা নাই আপোনালোকে কৰি লওক কিবা এটা নহয় কিবা এটা ট্ৰেণ্ডত কৰি লওক যিহেতু আজিৰ দিনত মানে স্কিল নহ'লে একো কাম নহয় মানে স্কিল থাকিব লাগিব তাৰ কাৰণে স্কিল শিকি লোৱা মানে আজিকালি মানে চাৰ্টিফিকেট একো ভেলু নাই মানে স্কিলটো মেইন ইম্পৰ্টেণ্ট আৰু না স্কিলটো বহুত ইম্পৰ্টেণ্ট আজিকালি যুগৰ আৰু না তাৰ কাৰণে যিকোনো এটা স্কিল শিকি লোৱা তাৰপিছত আপোনালোকে চাওক হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু যাৰ নেকি বেয়া চলিছে তেওঁলোকৰ যাতে সোনকালে ভাল হয় তাৰে কামনা কৰিছোঁ বাৰু আজিৰ ভিতৰত কিহৰ পৰা হ'বলগীয়া আছে আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেল চাই গম পাইছে চাগে নহয় জানো মানে আজি বহুত দিনৰ মূৰত মটো ব্লগ এটা কৰিম বুলি ভাবিছোঁ যিহেতু বহুত দিন হৈছিলে মটো ব্লগ কৰা নাছিলোঁ তাৰ কাৰণে আজি কৰিম বুলি ভাবিছোঁ মানে বৰ্তমান কলেজলৈ আহিছিলোঁ আৰু না কলেজত কাম আছিলে যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস আছিলে তাৰ কাৰণে তাৰ উপলক্ষে মানে গছপুলি ৰোপণ কৰিবলৈ মাতিছিলে কলেজত তাৰ কাৰণে আহিছিলোঁ আৰু না ৰোপণ কৰিলোঁ বাৰু সেইকাৰণে তাৰ পৰা ঘূৰি আহিছোঁ মানে কলেজৰ পৰা ৰোপণ কৰি উঠি মানে বৰ্তমান আমাৰ ইয়াতে 4জন গ্ৰুপ আছে যেটা আপোনালোকে নিশ্চয় গম পায় 4জন গ্ৰুপ নহয় জানো আৰু গাইছ আপোনালোকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোকে গছপুলি ৰোপণ কৰিছে নাই প্লিজ কমেণ্টত জনাই দিলে হ'ল যিহেতু প্ৰকৃতিক সুৰক্ষা কৰা আৰু সংৰক্ষণ কৰা এইটো আমাৰ কৰ্তব্য নহয় জানো তাৰ কাৰণে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰিব আহিছিলোঁ আৰু না কলেজত বেছি নহয় গাইছ কেইডালমান ৰুই থৈ দিলোঁ মানে বেছি পুলি অনাও নাছিলে তাৰ কাৰণে যিকেইডাল আছিলে সেইকেইডালে ৰুই থৈ দিলোঁ আৰু না এয়া আমাৰ বৰ্তমান এয়া গ্ৰুপ আছে 4জন আপোনালোকে নিশ্চয় গম পায় আমাৰ 4জন গ্ৰুপ নহয় জানো কলেজত কামো আছিলে আৰু দোকানতো কাম আছিলে যিহেতু আমাৰ ফৰ্ম ফিল আপ চলি আছে তাৰ কাৰণে ফৰ্ম ফিল আপো কৰিব আহিছিলোঁ আমাৰ যিহেতু ছেকেণ্ড চেমৰ ফাইনেল এক্সাম আহিছে ফাইনেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপ চলি আছে আৰু না বৰ্তমান সেইকাৰণে কৰিব আহিছিলোঁ গাইছ আমাৰ সেইজনে গান বজাই আছে চালা খেচৰাটো বাকী যিয়ে নহওক আপোনালোকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোকে গছপুলি ৰোপণ কৰিছে না নাই প্লিজ কমেণ্টত জনাই দিলে হ'ল আৰু না আমিতো এডালকৈ ৰুই থৈ আহিলোঁ বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ না কি কয় যিহেতু বহুত দিনৰ মূৰত আজি মটো ব্লগ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে হ'ল যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব পাৰিলে যোনে নেকি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু না বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ডাইৰেক্ট মটো ব্লগত লগ পাইছোঁ অ'কে চ' গাইছ ফাইনেলি মটো ব্লগত আহি গ'ল মানে বহুত দিনৰ মূৰত বহুত দিন হৈছে বহুত দিন মানে এসপ্তাহ বেছি হ'ল আৰু না মটো ব্লগ নকৰাটো তাৰ কাৰণে আজি কৰিম বুলি ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ অলপ অ'কে গাইছ বলক তাতে ভিডিঅ'টো আৰম্ভ কৰোঁ বেছি দেৰি নকৰি কৰি নাথাকোঁ আৰু না বহুত দিনৰ মূৰত যিহেতু আজি মটো ব্লগ কৰিম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে হ'ল আৰু না চ' বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত দিনৰ মূৰত আজি আৰম্ভ কৰিছোঁ না কি কয় চ' গাইছ মানে আজি কলেজত অহা মেইন ৰিজনটো হৈছে আমাৰ গছপুলি ৰোপণ কৰা অ'কে যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস আছিলে আপোনালোকে গছপুলি ৰোপণ কৰিছে নাই প্লিজ কমেণ্টত জনাই দিলে হ'ল অ'কে ফাইনেলি আমি ৰোপণ কৰি আহিলোঁ এতিয়া ঘৰত গৈ ৰোপণ কৰিম বুলি ভাবিছোঁ এতিয়া সময় পাওঁ না নাই আৰু গাইছ আজি অলপ ভিডিঅ'টো বেলেগ ধৰণৰ হ'ব মানে বহুত দিনৰ মূৰত যিহেতু মটো ব্লগ কৰিছোঁ মানে এটা কিবা নহ'ব আৰু না যিহেতু গধূলি হ'ল মানে 4টামান বাজিলে মানে আমি যিহেতু আই টি আই কৰিম বুলি ভাবিছোঁ তাৰ কাৰণে আই টি আই এপ্লাই কৰিছিলোঁ আৰু না তাতে মানে দেৰি হৈ গ'ল আই টি আই এপ্লাই কৰোঁতে তাতে নহ'লেতো তেতিয়াই গৈ পালোঁ হয় ঘৰত মানে ফৰ্ম ফিল আপ কৰোঁতে ইমান টাইম লগা নাছিলে যেনেকৈ আই টি আই এপ্লাই কৰিলোঁ তেতিয়া মানে বহুত দেৰি হৈছিলে আৰু না বহুত দেৰি হৈ গৈছিলে এতিয়া বৰ্তমান 4:30মান বাজিলে চাগে মানে কি ক'ম আৰু আপোনালোকক যিহেতু পঢ়িছোঁ যেতিয়া কিবা নহয় কিবা এটাতো হ'ব লাগিব নহয় জানো পঢ়িছোঁ যেতিয়া কিবা এটা চাকৰি এটা ল'ব লাগিব তাৰ কাৰণে আই টি আইও কৰি চাম বুলি ভাবিছোঁ এতিয়া কি হয় মানে কাইলৈ এটা ঠাইত যাম বুলি ভাবিছোঁ আৰু না আমি মানে 4জনে আৰু না যিহেতু আই টি আই এপ্লাই কৰিছোঁ ন এতিয়া বৰ্তমান আই টি আই এপ্লাই চলি আছে আপোনালোকে কৰিছে না নাই প্লিজ কমেণ্টত জনাই দিলে হ'ল যদি কৰা নাই আপোনালোকে কৰি লওক কিবা এটা নহয় কিবা এটা ট্ৰেণ্ডত কৰি লওক যিহেতু আজিৰ দিনত মানে স্কিল নহ'লে একো কাম নহয় মানে স্কিল থাকিব লাগিব তাৰ কাৰণে স্কিল শিকি লোৱা মানে আজিকালি মানে চাৰ্টিফিকেট একো ভেলু নাই মানে স্কিলটো মেইন ইম্পৰ্টেণ্ট আৰু না স্কিলটো বহুত ইম্পৰ্টেণ্ট আজিকালি যুগৰ আৰু না তাৰ কাৰণে যিকোনো এটা স্কিল শিকি লোৱা তাৰপিছত আপোনালোকে চাওক মানে যদি গভৰ্ণমেণ্ট জব নোপোৱা তেন্তে প্ৰাইভেট জব হ'লেও কৰিব পাৰিব আৰু না যদি স্কিল থাকে তাৰ কাৰণে স্কিলৰ পিছত এতিয়া বহুতে মানে স্কিলৰ পিছত এতিয়া দৌৰি আছে বিভিন্ন ধৰণৰ যেনেকুৱা পলিটেকনিক হওক বা আই টি আই হওক যিকোনো কৰ্চ কৰি আছে আৰু না স্কিলৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে হ'ল যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব অ'কে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰিব মন নাই তেন্তে আপোনালোকে লাইক এটা দি যাব আৰু পাৰিলে ধুনীয়া চাই এটা কমেণ্ট কৰি যাব আৰু না
যিহেতু বাৰিষা বতৰ খেতি কৰিব সময় হৈছে এতিয়া বৰ্তমান সকলোৱে খেতি কৰিছে খেতি পথাৰত ধানৰ খেতি আপোনালোকৰ ফালে খেতি বৰ্তমান আৰম্ভ হৈছে নাই প্লিজ কমেণ্টত জনাই দিলে হ'ল এইটো দলংখন মানে বেছি দেৰি হোৱা নাই এইটো বনোৱাটো মানে এই দলংখন আপোনালোকে নিশ্চয় দেখা পাইছে এই দলংখন বেছি দেৰি হোৱা নাই বনোৱা জাষ্ট দুমাহমান হ'ল চাগে এই দলংখন হোৱা যে ৰং লগাটো কমে 2 দিনমান হৈছে ৰং লগোৱা নাছিলে এতিয়া বৰ্তমান কালাৰ কৰি দিছে গোটেইখিনি তো আপোনালোকৰ ফালে ৰাস্তাবোৰ কেনেকুৱা প্লিজ কমেণ্টত জনাই দিলে আমাৰ ফালে বৰ্তমান কলেজ অহা যোৱা ৰাস্তাটো পুৰা ধুনীয়া হৈ গৈছে আৰু না আগতকৈ মানে যথেষ্ট ভাল হৈছে যিহেতু নতুনকৈ বনাইছেহে এই ৰাস্তাটো বেছি দেৰি হোৱা নাই চ' গাইজ কি ক'ম মানে মটৰব্লগ কৰা মানে এটা এক্সপিৰিয়েঞ্চ নাই তাৰ কাৰণে অলপ চলপ ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰি দিলে হ'ল মানে মটৰব্লগ বহুত দিনৰ মূৰত আহি যায় আৰু ন বহুত দিনৰ মূৰত আহে যিহেতু ইয়াতে খেতি কৰি আছে বৰ্তমান এইফালে ধান ৰুই আছে গাইজ বৰ্তমান ফালে পৰা আৰু অনেকগিলা বহি আছে তো গাইজ যিহেতু এতিয়া বৰ্তমান ধান খেতি কৰা সময় তাৰ কাৰণে পথাৰত মানে এতিয়া বৰ্তমান ধান খেতি কৰাই দেখি পাব আৰু ন আপোনালোকে এটা কথা সুধিবই পাহৰিছে মানে কি ক'ম আপোনালোকক সুধিম বুলি ভাবি আছিলোঁ ন চ' গাইজ আপোনালোকে মই যে দিছিলোঁ মানে বগামাটি পিকনিক স্পটত যোৱা মানে ভিডিঅ' এটা দিছিলোঁ সেইটো ভিডিঅ'ত আপোনালোকে কিন্তু বহুত মৰম দিছে কি ক'ম গাইজ কি ক'ম মানে বেছি ভিউজ অহা নাই হ'লেও যথেষ্ট আহিছে মোৰ কাৰণে যিমানখিনি আহিছে যথেষ্ট মোৰ কাৰণে আপোনালোকে বহুত মৰম দিছে সেইটো ভিডিঅ'ত আপোনালোকক বহুত ধন্যবাদ থাকিলে সেইটো ভিডিঅ'ত মৰম দিয়াৰ কাৰণে প্ৰাকৃতিক ৰক্ষা কৰা আৰু প্ৰাকৃতিক সংৰক্ষণ কৰা আমাৰ কৰ্তব্য নহয় জানো তাৰ কাৰণে গছপুলি ৰোপণ কৰক মানে আগতে কৈছিলে মানে আগৰ মানুহবোৰে মানে আমি LP স্কুলত থাকোঁতে কৈছিলে টিচাৰসকলে কৈছিলে কি কথা কৈছিলে ক'বলৈ গ'লে মানে এডাল গছ কাটিলে 10ডাল গছ ৰুব লাগে বুলি কৈছিলে আৰু না এতিয়াতো মানুহবোৰে এনেকুৱা নকৰে যিহেতু মানে গছপুলিটো বহুত কমে ৰোপণ কৰে মানে কি ক'ম যিহেতু বৰ্তমান গ্ল'বেল ৱাৰ্মিং এনেকুৱা যে বাঢ়ি আহিছে মানে কি ক'ম গোলকীয় উত্তাপ বহুত আগতকৈ বহুত হৈছে তাৰ কাৰণে গছপুলি ৰোপণ কৰিব লাগে আৰু এতিয়া যিমান পাৰে গছপুলি ৰোপণ কৰিব লাগে তেতিয়াহে আমাৰ যিটো নেকি গ্ল'বেল ৱাৰ্মিং মানে গোলকীয় উত্তাপ সেইটো মানে ষ্টেবল হৈ থাকিব আৰু না মানে কি ক'ম আগতে বহুত গছনি আছিলে এতিয়া বৰ্তমান নাই আৰু না আগতে বহুত আছিলে গছ পুলি কি হেন তেন বহুত আছিলে গছজোপা মানে এতিয়া কাটি নাইকিয়া কৰি শেষ পেলাইছে মানে এতিয়া পাহাৰ এৰিয়াতো আপোনালোকে দেখিব কি গছ কাটি থকা দেখিব আপোনালোকে কাটি থকাটো দেখিব কিন্তু ৰোপণ কৰা কেতিয়াও দেখা নাপায় তাৰ কাৰণে কৈছে আপোনালোকে গছপুলি ৰোপণ কৰক যিহেতু আজি বিশ্ব মানে পুৰা ব্ৰহ্মাণ্ডত মানে গছপুলি ৰোপণ কৰে আপোনালোকে ৰুই থওক যিমান পাৰে সেইফালেতো ইয়াৰ চাওক মানে বৰ্তমান হোৱাই নাই মানে কঠীয়া হোৱাই নাই আৰু না কঠীয়া মানে পুৰা পানী যোৱাকালি যিহেতু বহুত বৰষুণ দিছিলে সেইকাৰণে পানী ভৰি গৈছে না আগতে নাছিলে পানী চৰকাৰী চাইডে ইয়াত দলঙৰ কাম চলি আছে চাগে চৰকাৰী চাইডে বহি আছে মানে এইফালে দলং আছিলেতো এইফালে মানে পানী আৰ পাৰ হোৱা মানে কি পুলুং না কাভাৰ বুলি কয় নাজানো দেই গাইজ বোলে চাইডৰ মানে চাইড বাম যিটো নেকি চাইড বাম থাকে সেইটো দি আছে বৰ্তমান ভিডিঅ'টো কেনেকুৱা পাই কমেণ্টত জনাই দিব আকৌ মানে বহুত দিনৰ মূৰত মানে মটৰব্লগ আহি থাকে মানে মোৰ মই এসপ্তাহ মানৰ পিছত এটা ভিডিঅ' আহি থাকে যিহেতু মই ব্লগ ভিডিঅ' বেছিকৈ বনাওঁ তাৰ কাৰণে মটৰব্লগ ইমান এটা কৰা নহয় আৰু মটৰব্লগ কৰিবলৈ হ'লে ইফালে ঘূৰি থাকিব লাগে নহয় জানো বহুত ঘূৰি থাকিব লাগে ইফালে তাৰ কাৰণে মন নাযায় আৰু না মটৰব্লগ কৰিবলৈ আৰু যিহেতু মোবাইলটো লগাই ফালে কৰি থাকিবলৈ ভাল নালাগে তাৰ কাৰণে মটৰব্লগ ইমান এটা কৰাই নহয় গাইজ কিবা মনত পৰিলে আজি কৰি দিলোঁ আৰু আপোনালোকৰ কাৰণে মটৰব্লগ আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাই দিলে হ'ল তো গাইজ আপোনালোকৰ মটৰব্লগ বেছিকৈ ভাল লাগে নে আৰু ব্লগ ভিডিঅ' বেছিকৈ ভাল লাগে কমেণ্টত জনাই দিলে হ'ল যোনটো নেকি ভাল লাগে বুলি কয় তেন্তে সেইটোকে বনাম আৰু না যদি মটৰব্লগটো ভাল লাগে বুলি কয় তেন্তে মটৰব্লগটো বনাবলৈ ট্ৰাই কৰিম তো গাইজ চাওক ইফালে পুৰা মানে বৰ্তমান ধান খেতিৰ কাৰণে পুৰা তৈয়াৰী কৰি আছে আৰু না কি ক'ম এইটো প্ৰচেষ্টা চলাই আছে ধান ৰুবলৈ মানে মটৰব্লগ কৰিবলৈতো বহুত ভাল লাগে বা মন লাগে যিহেতু মই বিকাশ দাৰ বহুত ডাঙৰ ফেন মানে কি ক'ম গাইজ কি ক'ম আপোনালোকক মানে বিকাশ দাৰ ভিডিঅ' এনেকুৱা ভাল লাগিছিলে আগতে বৰ্তমান যিহেতু তেওঁ মানে বৰ্তমান কি নকৰে মানে মটৰব্লগ কৰাটো কেইদিনমান বন্ধ কৰি দিছে আৰু না কিহৰ কাৰণে নাজানো এতিয়া মই ৰিজনটো মানে সকলোৰে মানে নিজৰ কামত ব্যস্ত থাকেতো আৰু কিহৰ কামত ব্যস্ত থাকে সেইবোৰতো নাজানো নহয় জানো কিবা কামত ব্যস্ত থাকিব পাৰে তাৰ কাৰণে মটৰব্লগ দিব পৰা নাই হয়তো মোৰ ভাবা মতে আৰু না সেইটো হ'ব পাৰে সবাই চাওক পুৰা ইয়াতে মানে পুৰা এইটো কি ক'ম মানে পুৰা ধান খেতি যিহেতু এতিয়া ধান খেতি কৰা সময় তাৰ কাৰণে পুৰা হাল মাৰি থৈ দিছে কঠীয়া আছে কঠীয়া বৰ্তমান উঠাবলৈ সময় হোৱা নাই নেকি পিছত
কৰিব পাৰে। আমাৰ ফালেতো বৰ্তমানলৈকে হোৱা নাই বাৰু। এইফালে চাওক পুৰা মানে দুইফালে মানে ৰাস্তাৰ দুইফালে পুৰা পথাৰে আৰু না গোটেইখিনি ধান মানে যেতিয়া নেকি ধান ৰুই শেষ হোৱা কেইদিনমান পিছত আপোনালোকে চাব মানে চব ফালে মানে সেউজীয়া 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 হৈ থাকিব আৰু না। চ' গাইজ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাই দিলে হ'ল। ভিডিঅ'টো এইখিনি আছিলে, লগ পাইছোঁ নেক্সট এটা ধামাকেদাৰ ফ্ৰেছ এণ্ড নিউ ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই গাইজ, লগ পাইছোঁ নেক্সট এটা ধামাকেদাৰ ফ্ৰেছ এণ্ড নিউ ভিডিঅ'ত আৰু না। আজিৰ কাৰণে বাই বাই গাইজ।